কি বুলি কয় ইংৰাজীত কি বুলি কয় এইটো ম্যাঙ্গো ম্যাঙ্গো কি বুলি কয় ম্যাঙ্গো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি বহুত দিনৰ মূৰত ওলাই আহিলোঁ তো আজি আমি বেলেগ মিছনত আহিছোঁ তাৰমানে এইফালে ৰাজা আছে তো মিছনটো দেখুৱাৰ আগতে অলপ কিবা আনিছোঁ খাই লওঁ কি আনিছোঁ চাওঁ তো আজি বজাৰো হৈ আছে বজাৰৰ পৰা মিঠাই লৈ আনিছোঁ এতিয়া ৰাজা আৰু মই খাম এতিয়া আমাৰ টপলা আনবক্সিং হ'ব ৰাজা অ খা কিবা আছে অ জিলাপি অ খা ঐ গোটাই নহয় এখন আধা ল আধা এই মানে গোটাই লয় লাগে খাব পালি এই দুখন ললি ডাঙৰ ডাঙৰ দুখন ললাই এই ডাঙৰখন দিম মোক মাত্ৰ সৰু সৰু কেইখন দিলা মোক মুখত জিলাপি গাইজ দাদা গোটা খাই শেষ কৰি দিলা ডাঙৰ ডাঙৰ জিলাপি লৈছে অলপ ৰখি কেনে খাব লাগিব নৰা নহ'লে তো ফ্ৰেণ্ড জিলাপি চিলাপি খাই ল'লোঁ এতিয়া মিছনত যাই আছোঁ আমি ৰাজা মিছন আমাৰ মিছনটো দেখা পাব অলপ পিছত ৰাজাই কিবা কৈ আছে শুনচোন এই কিবা কয় মনে মনে একদম বেলেগ খাতাৰনাক হৈ গৈছে আজিকালি মানুহ আমি আহি ৰাজাহঁতৰ ঘৰত আহি পেলাম ৰাজাই মিছনত লাগি আছে এতিয়া ৰাজা কি কৰিবি ৰাজা কি কৰিবি ৰাজা আৰু এইটো কি বস্তু চাই ল ইটো বস্তু দি কি বনাম আমি আমাৰ বেলেগ মিছন চলি আছে মানে এইগিলা চাটাৰ গুজি ইফালে কিবা ৰচি কি বুলি কয় নাজানো এইটো জানা যদি কমেণ্টত জনাই দিবি তো ৰাজাই পেলাই এইটো কিবা বনোৱাৰ কাৰণে একদম পুৰা প্ৰচেছত লাগি গৈছে একদম মানে এনাকণ্ডা ধৰিব লাগিব এনাকণ্ডা ধৰিম আমি ৰাজাৰ বোলে ভাগৰ লাগি গ'ল একদম এতিয়া মোক দিছে কামটো কৰবা তো ৰাজা লাগি যাম আৰু কামত ন মই কেনেকৈ কৰে এইটো কামটো তো গাইজ মস্ত জং বনাই দিলোঁ এতিয়া চাহ ভালকৈ সদায় মই ভালকৈ খাম জংডাল একদম মানে ৰাজা নিদিম আজি তো এইডাল চাহ গাইজ আমাৰ জংডাল কি জং মানে ৰাজাক ফুটাই দিম আজি তো ৰাজাই চাহ এইটো কি বস্তু বনাই দিলে একদম মানে ডেঞ্জাৰ বস্তু তো গাইজ আমি দুটা কটা বনাই দিলোঁ কটা মানে বৰশী এতিয়া ৰাজাই কি কৰিব এই দুটাত ৰাজা কি কৰিবি এই যিডাল সূতা আছে এইডালেদি বান্ধিম তাৰপিছত এনাকণ্ডা ধৰিব যাব বোলে ৰাজা দে বান্ধি দে এটা বস্তু নোহোৱাৰ কাৰণে যে আমাৰ কামটো নহ'ল সেইটো বস্তু বুজি থাকিল আৰু বেলেগ প্ৰচেছ এটা ধৰিছোঁ এতিয়া কৰবা তো দেখাম 1 মিনিট তো এইফালে চা এই বেলেগ প্ৰচেছটো এইটোৱে হ'ল আমাৰ ৰাজাই আম কাটি আছে এতিয়া আম চকলাই খাম আমি খাম ন ৰাজা কি খবৰ আজি তোৰ ৰাতিপুৱা কিহে দি ভাত খাইছা ভাত খোৱা নাই কিয় ভাত খোৱা নাই ৰাজা বিৰাট দুখত আছে তাৰ কাৰণে আমে খাই দিম আৰু টেঙা ন ৰাজা মিঠা নেকি কাৰ পৰা আনছা আমকেইটা এতিয়া আৰু আম আছে তোৰ আম গাছ আছে ৰাজা তোৰ বোলে আম গাছে নাই কিন্তু ঘৰত আম আছে আম গাছ নাই সিহঁতৰ ঘৰত বহুত ডাঙৰ কথা কৈ দিলা ৰাজাই ৰাজা আম এক পিচ দিয়ে টেঙা না মিঠা খাই চাম আৰু আম পিচ ৰাজাই কৈছে মোক আমকেইটা বোলে মিঠা খাই চাওঁ অলপমান মিঠা নে টেঙা ইমান মিছা কথা কৈ ৰাজাই আজি গম পালোঁ বহুত মিছা কথা কৈ ৰাজাই তো আমাৰ ৰাজা কলপাত আৰু কচুপাতৰ সন্ধানত ঘূৰি আছে কচুপাতত আম খাই নেকি কোনোবা যা বিচাৰি আন জল্দি ৰাজাহঁতৰ ঘৰত বোলে মানে কচুপাত কলপাত একোৱেই নাই বোলে চাহ একদম মানে কচুপাতো নাই পেলাই কলপাতো নাই তাৰ কাৰণে আজি চিগুনৰ পাতত খাম আমি আজি একদম মানে ইউনিক আইডিয়া তই জল্দি লৈ আন চিগুনৰ পাতত আমি কি খাম আম চিগুনৰ পাতত আম খাম ন আজি চিগুনৰ পাত তো প্ৰথমে মই এটা আম যাত্ৰা কৰি ল'ম তাৰপিছত বাকীখিনি খাম ৰাজাই পেলাই আম কাটি আছে তো ইটো মই আম যাত্ৰা কৰি লওঁ আৰু আগতে খাই আছোঁ চাই থাকিব ভালকৈ আপোনালোকে মিঠা টেঙা লাগি আছে অলপ খাই কিন্তু বিৰাট ভাল লাগে তো কোনে আম খাই ভাল পায় মোক কমেণ্টত কৰি দিবাচোন ৰাজাই মানে কিবা কিবি ভুকি আছে আজি পিছফালে কেমেৰাত উঠা নাইতো বৰ্তমান ৰাজা খাবি নেকি ৰাজা কি কৰি আছে চাচোন একদম মায়ে ফাল্টু কৰি থাকে ৰাজা খাই দিলা
যা যা এইফালে যাচোন ইডাল আমৰ বাগাল না বান্দৰলে ইডাল বান্দৰলে চাচোন আমৰ বাগাল কেনেকে চলাই আছে ৰাজাই ইমান দীঘল আমাৰ ৰাজাই জ্বালা নিমখ আৰু আম আনি পুৰা ৰেডি কৰি দিলা খাব লাগে কি খাব আছে তই আম ক'ত খাবি আম কুচু পাতত কি বুলি কয় ইটো কি বুলি কয় থাছ কি থাছ কি থাছ বিলাই এইফালে চা থাছ বিলাই কি খাবি তই তাতে আম আম খাবি কৈ আম কৈ এয়া কৈগলা এইটো কি বুলি কয় ইংৰাজীত কি বুলি কয় এইটো মেংগো মেংগু কি বুলি কয় মেংগো মেংগু মেংগু কত জলদি চবে আমগিলা ভাগাই ললা পাতাৰেও আম ভাগাই বেলেগ কুচু পাতত ৰাজা চিগুনৰ পাততে খাব আজি ভৰি গুচাওক আৰু মই এইটো কাঁহীত মোক স্পেচিয়েলকৈ দিছে তাৰমানে অলপ ইমান জ্বালা দিছে মানে ৰাজাই ৰাজা খাব পৰা নাই বিৰাট জ্বালা দিছে একদম ৰাজাই আমাৰ পাৰ্টনাৰে কিন্তু আম খাওয়াত ভাল দে তামান খাই আছে পাৰ্টনাৰ কেনে লাগছে খাই হাই ফাই লাগছে কিহৰ খাই আছা তই কিহৰ খাই আছা কুচু পাতত ইংলিছ কি পাৰি মোৰ খাওয়া হৈ গেল গাইছ মই নুৰো আৰু খাব তামান জ্বালা দিছে একদম ৰাজাই চাহ চলি চিকি গেছে একদম আম খাই কিনে তথাপিও খাই আছে পুৰা শেষ কৰি দিছে গোটেই জ্বালাই দিছে এইটো মোৰ তাত ইও শেষ কৰি দিছে একদম মানে আম খাওয়াৰ ডেঞ্জাৰ হৈ যায় আজি নুৰো আৰু খাব মই কমপ্লিট মোবাইল ভাঙি আরেকবার কো ভাঙি দে মোবাইল কে ভাঙবি তই ফোন টাইম ভিডিও দাদা কাম খাইছে একদম খাম লাগি গেছে মোৰ তাত লেত্ৰা মানুহ একদম কাঁচা ধোৱা কেনে লাগছে খাই রাজাই পগলা হয়ে গেছে জ্বালা খাই আজি রাজা কেনে লাগছে জ্বালা খাই কেনে লাগছে পুরা হাইফাই আজি জ্বালার নাস্তা আজি মানে একদম রাজাই জ্বালা খাই পগলা হয়ে গেছে মানে ও বোকা মাই ডগ মানে একদম আমার এনেকুৱা জ্বালা দিছে মানে কি জ্বালা বুলি কয় ৰাজাই তো ফিৰিঙি জ্বালা দিছে মানে একদম পুরা জ্বালা টান আৰু এতিয়া আমি জংঘলত যাই আছো কিয় যাই আছো নাজানো কিন্তু দেখাম অলপ পিছত ৰাজাই বোলে এইগিলাত বোলে কিবা ৰুইছে মোক দেখাব আনিছে আজি এইগিলাত বোলে কিবা ৰুইছে গছৰ পুলি কিবা ৰাজাই মোক দেখাব আনিছে ৰাজাৰ নাৰ্চাৰী হয় এইখন ৰাজাৰ নাৰ্চাৰী তো চাওক কিবা বোলে নতুন নাৰ্চাৰী নেকি ৰাজা তামোলগিলা দেখোন সেই তামোলগিলা 4,000 বিক্ৰী কৰিব বোলে আহি যাব কোন কাবাক যদি লাগে ৰাজাৰ নাৰ্চাৰীখন চাই লওক একদম পুৰা বম নাৰ্চাৰী একদম এখন এইগিলা চা তামোল গছ তো এতিয়া ৰাজাৰ নাৰ্চাৰীখনো দেখালো আমো খাই দেখালো যদি ভিডিঅ'টো ভাল লাগছে এটা লাইক কৰি দিবি ন ৰাজা এটা লাইক জৰুৰী আৰু এটা ছাবস্ক্ৰাইব বহুত জৰুৰী আৰু এইটো চাওক ৰাজাৰ শাল ইয়াতে বুলি লেট্ৰিং কৰে ৰাতি হাগা লাগিলে লেট্ৰিং কৰে আৰু ইয়াতে বোলে চাইনা মাগুৰ আছে মাগুৰ মাছিৰ দি আছে আৰু এইফালে আছে খাল মস্ত ডাঙৰ এটা অলপ পিছত চাইনা মাগুৰ দেখাব চাইনা মাগুৰ দেখাব বোলে অলপ পিছত তো মোক ভালকৈ দেখাইছো ৰাজাৰ এইটো পুখুৰীত বোলে চাইনা মাগুৰ আছে কি ৰাজা কি কেজি দিছে চাইনা মাগুৰ
কেজি এৰি দিছে চাইনা মাগুৰ 20টামান আছে ইয়াতে চাইনা মাগুৰ যদি কাবাক লাগে ইমিডিয়েটলি আহি যাব আৰু লৈ যাব ইয়াৰ পৰা চাইনা মাগুৰ আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে এটা সাবস্ক্ৰাইবৰ লগতে ঘণ্টা বটনটো দবাই দিব এইফালে ৰাজাক চাই ল তামোল চামোল লগা হ'লে ৰাজাৰ নাৰ্চাৰীত আহি যাব আৰু গছ উঘলি লৈ যাব তো আজিৰ কাৰণে বাই বাই